হেল্ল' এভৰিৱান, পুৰীৰ পৰা আন এটি ব্লগৰ সৈতে আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমাৰ পুৰীত তৃতীয় দিন হয় আৰু এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু শুই উঠিয়ে মই সাগৰৰ পাৰলৈ বুলি ওলাই আহিলোঁ। কিন্তু আজি অলপ বতৰ ডাৱৰীয়া আছিলে ৰাতিপুৱা সময়ত। পিছলৈ বাৰু ৰ'দটো ওলালে, কিন্তু ৰাতিপুৱা সময়ত অলপ ডাৱৰীয়া আছিলে। আৰু ৰাতিপুৱা সময়ত সাগৰৰ পাৰত তাক বহিও ভাল লাগে, অলপ সময় কটালোঁ তাতে বহি। মই অকলে গৈছিলোঁ বাৰু প্ৰথমতে। আৰু দূৰত চাগে আপোনালোকে সৌখন নাও দেখিছে, মাছমৰীয়া নাও হয়। এয়া তেওঁলোকে মাছ মাৰি আহিছে। ইয়াতে অলপ সময় বহি কটাম, তাৰপিছত আকৌ ৰুমলৈ বুলি উভতি যাম। এতিয়া মই সাগৰৰ পাৰৰ পৰা হোটেললৈ গুচি আহিলোঁ আৰু হোটেলৰ ৰুমটোৰ ভিডিঅ' আপোনালোকক আগৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু এতিয়া ৰাতিপুৱা সময়ৰ কাৰণে ৰিচিপশ্যনত কোনো নাই বাৰু। হোটেলৰ চেকআউট টাইম হৈছে 8টা বজা আৰু চেক ইন টাইম হৈছে 10টা বজা। আৰু এয়া হোটেলৰ ৰিচিপশ্যনৰ ফ্ৰণ্টটো হয়। এয়া কোণাৰ্ক টেম্পলৰ আৰ্হিত বনাই থোৱা আছে। এইফালৰ পৰা ৰুমবিলাক ষ্টাৰ্ট হয় আৰু হোটেলৰ গ্ৰাউণ্ড ফ্ল'ৰত আছে কনফাৰেঞ্চ ৰুম আৰু ৰেষ্টুৰেণ্টখন তললৈকে আছে। চিৰিয়েদি তললৈ নামি যাব লাগে। এতিয়া এইটো নেদেখাওঁ আৰু এতিয়া ৰুমলৈ যাম। ৰুমলৈ গৈ পোৱাৰ পিছতে আকৌ এওঁলোক সকলোৱে ক'লে, মা দেউতাহঁতে বোলে আমিও যাম বোলে আকৌ সাগৰ পাৰলৈ। আকৌ লগে লগে উভতি আহিলোঁ বাৰু। অকণমানিটোও দৌৰিলে আৰু দেউতাকৰ লগত মা দেউতাই অকণ সাগৰ পাৰত খোজকাঢ়িলে। আৰু ভালো লাগে ৰাতিপুৱা টাইমত। আৰু আজি আমি পুৰীত শেষৰ দিন আজি। কাইলৈ আমি ইয়াৰ পৰা চেক আউট কৰি কলিকতালৈ যামগৈ। এয়া ই দৌৰি ফুৰিছে। সাগৰ পাৰত অলপ সময় কটোৱাৰ পিছত আমি ব্ৰেকফাষ্ট কৰিমগৈ। আমাৰ হোটেলৰ ব্ৰেকফাষ্ট টাইম হৈছে 8টা বজাত। সেইখন আমাৰ হোটেলখন আপোনালোকে দেখিছেই। আমি ব্ৰেকফাষ্ট কৰি পেলাই আকৌ ওলাই যাম পুৰীৰ ভিতৰৰ ফালে থকা গৌৰবিহাৰ বুলি কয়। কৃষ্ণৰ কিছুমান লীলা আছে আৰু এয়া গুপ্ত বৃন্দাবন বুলিও কোৱা হয়। আৰু এয়া আমি এতিয়া হোটেললৈ আহিলোঁ, আহি ব্ৰেকফাষ্ট কৰি আছোঁ। ব্ৰেকফাষ্ট কৰাৰ পিছতে আমি ওলাইয়ে যাম। ব্ৰেকফাষ্ট কৰি লৈ আমি ওলাই আহিলোঁ গৌৰবিহাৰলৈ, যাক গুপ্ত বৃন্দাবন বুলিও কোৱা হয়। আৰু সন্মুখতে সেয়া আপোনালোকে দেখিলেই জগন্নাথ প্ৰভুৰ মূৰ্তি এজনা আছে। আৰু ভিতৰলৈ এয়া কৃষ্ণৰ মূৰ্তি আছে, ফটো আছে বিভিন্ন। আৰু ইয়াৰ পৰিৱেশটো বহুত শান্তিৰ পৰিৱেশ আৰু গৈও বহুত ভাল লাগে। আৰু এয়া একেলগে আছে জগন্নাথ, সুভদ্ৰা আৰু বলভদ্ৰৰ মূৰ্তি। সেয়া আপোনালোকে দেখিছেনে বাৰু দূৰত? এয়া শ্ৰীকৃষ্ণই মহাভাৰতৰ সময়ত অৰ্জুনক যে জ্ঞান দিছিলে, সেই জ্ঞান দিয়াৰ মূৰ্তিও ইয়াত বনাই থৈছে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ। ইয়াত কৃষ্ণৰ প্ৰায়খিনি লীলাই দেখুওৱা হৈছে। আৰু এইফালে আছে ৰাধা আৰু কৃষ্ণ একেলগে। এইজনা হনুমানক ধুনীয়াকৈ বনাই থোৱা আছে ইয়াত। আৰু সন্মুখত প্ৰভু শ্ৰীৰাম আছে।
আৰু এইফালে আপোনালোকে দেখিছে সমুদ্ৰ মন্থনৰ সময়ৰ যি হৈছিল সেইখিনি বনাই থোৱা আছে। জালনাখন থকাৰ বাবে আৰু দূৰত থকাৰ বাবে ভালদৰে দেখুৱাব পৰা হোৱা নাই বাৰু, তথাপিও আপোনালোকক দেখাইছোঁ জুম কৰি পেলাই। সেয়া সমুদ্ৰ মন্থনৰ সময়, এয়া ভালকৈ চাওক আপোনালোকে। সমুদ্ৰ মন্থনৰ কাষতে আছে জগতগুৰু 5জনাৰ প্ৰতিমূৰ্তি বনাই থৈছে। এয়া জগতগুৰু। তাৰপিছতে আহি এয়া কৃষ্ণৰ বাল্যকালৰ যি গৰু চৰাবলৈ যাওঁতে তেওঁলোকে কৰে সেই তাৰ দৃশ্য বনাই থোৱা আছে। আৰু তেওঁলোকে শিক্ষা গ্ৰহণ কৰা সেই দৃশ্যবিলাক বনাই থোৱা আছে ইয়াত ধুনীয়াকৈ। আৰু ইয়াত কিন্তু বহুত বান্দৰো আছে দেই। এইফালে আছে আপোনাৰ শ্ৰীকৃষ্ণই গোপীসকলৰ লগত জলকেলি কৰা দৃশ্য, আৰু সেইফালে মহাদেৱ শিৱ। তাৰ পৰা আহি এয়া দেৱী লক্ষ্মী মূৰ্তি বনাই থোৱা আছে। আৰু ভিতৰলৈ আহি এয়া মহাপ্ৰভু চৈতন্যৰ এজনা ডাঙৰ মূৰ্তি বনাই থোৱা আছে। ইয়াতে অলপ সময় বহি কটালোঁ আমি। তাৰপিছত আকৌ আমি হোটেললৈ বুলি উভতি আহিলোঁ। গৌৰবিহাৰৰ পৰা ঘূৰি আহি হোটেলত সোমাই মাহঁতক ৰুমতে থৈ আমি আকৌ সাগৰ পাৰত থকা মাৰ্কেটখনলৈ অলপমান ওলাই গৈছিলোঁ। সেইটো দুপৰীয়া সময় আছিলে, আৰু দুপৰীয়া সময়ত মাৰ্কেটখন নোখোলে বাৰু, মাৰ্কেটখন সন্ধিয়া টাইমত খোলে। আৰু মাৰ্কেটখন স্বৰ্গদ্বাৰত আছে। আমি সেইফালেকে অলপমান ওলাই গৈছিলোঁ। আৰু দুপৰীয়া যিহেতু অলপ গৰমো আছিলে, গতিকে ডাব নাৰিকল দুটামান খালোঁ। খাই পেলাই আকৌ ৰুমলৈ আহিলোঁ। ৰুমত আহি দুপৰীয়া ভাত খাই লৈ অলপ সময় জিৰালোঁ। জিৰাই লৈ আবেলি সময়ত আকৌ সাগৰ পাৰলৈ বুলি অকণমান ওলাই গ'লোঁ। আৰু সেই সময়ত বেলি অস্ত যোৱাৰ সময় হয়, আৰু সাগৰ পাৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া লাগে। তাতে অলপ সময় বহি কটালোঁ। সাগৰ পাৰত অলপ সময় কটোৱাৰ পিছত আমি আকৌ ৰুমলৈ আহি ফ্ৰেছ হ'লোঁ। হৈ সন্ধিয়া লগা আমি সাগৰ পাৰত যিখন মাৰ্কেট হয় তালৈ ওলাই গৈছিলোঁ, তাত থকা মাছকে খাওঁগৈ বুলি। আৰু তাত বিভিন্ন মাছ পোৱা যায়। আপোনালোকে ক'লে তেওঁলোকে কাটি পেলাই ধুনীয়াকৈ ভাজি দিয়ে, আৰু প্ৰত্যেকৰে দাম বেলেগ বেলেগ হয়। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিলোঁ।